তো আমি ওলালোঁ আজি তৰমুজ খেতি চাবলৈ। মোৰ বন্ধুৰ হয়। তো কথাখিনি কোৱাৰ কাৰণে কিবা ভুল হ'ব পাৰে, তো এইখিনি বন্ধু বুলি মানি ক্ষমা কৰি দিব পাৰে। হয়তো অলপ কোৱাৰ এক্সপিৰিয়েঞ্চটো নাইতো। তো আমি বন্ধু এজনৰ লগত স্কুটিত গৈ আছোঁ। আমাৰ যি আইনৈৰ ওচৰত, আইনৈৰ বুকুতে তেওঁলোকে তৰমুজ খেতি কৰিছে বন্ধুবিলাকে। তো চবেই কৰিব পাৰে এই খেতিটো, ডাঙৰ কথা নহয়। চাওক, বন্ধু কেইজনমানৰ ষ্ট্ৰবেৰী খেতি কৰিছে তাতে। আৰু ইফালে আমি আহি পালোঁ। এতিয়া স্কুটিখন ষ্টেণ্ড কৰি থওঁ, স্কুটিটো লৈ যাব নোৱাৰি না তাত। তো আমি ফিল্ডত আহি পালোঁ। এয়া খালী বালি, গৰমো লাগি আছে আজি। চাওক, তেওঁলোকে খেতি কৰিছে, কিমান কষ্ট কৰে। বন্ধুৰ লগত মিলি খেতিটো কৰিছে। তো আমি এনেই আহিলোঁ ঘূৰিব, তেওঁলোকৰ লগত মিলামিছা। আৰু সেইটো ঘৰ। তো চাওক, ইয়াৰ তৰমুজটো ডাঙৰ হৈছে, প্ৰায় 3 কিলোমান হয় এটাই। তো তেওঁলোকৰ এই খেতিবিলাক লৈ যায় হ'লচেল ৰেটত, পাইকাৰী লৈ যায় বেপাৰী আহি কেনে। চাওক, চাৰিওফালে খেতি, খালি তৰমুজ। তো আমি আহি আছোঁ, আহি পালোঁৱে। চাওক, মোৰ ভইচটো ইমান ভাল নহয় বাৰু, তথাপি কৈ আছোঁ। চাওক না, চাৰিওফালে কেৱল তৰমুজেই তৰমুজ। এয়া চাওক, তৰমুজ। আপোনালোকে যদি ওচৰত কোনোবা হয়, যদি ল'ব বিচাৰে, তো ইয়াতে আহি যাব পাৰে। আইনৰ বুকুত আহি গ'লে হ'ল। তৰমুজ খেতি কোনে কৰিছে বুলি বিচাৰি আহিলে ইয়াতে পাই যাব। আৰু ইয়াতে তেওঁলোকে ৰাতিও থাকে, কাৰণ চুৰ হৈ যাব পাৰে না। তো বেলেগে নিচিনাকৈ কোৱাকৈ মোৰ ইমান এটা এক্সপিৰিয়েঞ্চ নাই, তথাপিতো মই কৈ আছোঁ বাৰু। ভিডিঅ'টো চাইলেণ্টটো আৰু কৰি দিব নোৱাৰোঁ। চাওক, এয়া তৰমুজ আইনৰ বুকুত খেতি কৰিছে তেওঁলোকে। বহুত খেতি কৰিছে তেওঁলোকে। চাই থাকক ভিডিঅ'টো। ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ভিডিঅ' মই লৈ আহিম বাৰু। ইয়াতে তেওঁলোকে ৰাতিও থাকে, কেৱল বালি। এইটো মোৰ বন্ধু হয়। তো বন্ধুজনে বেলেগৰ আৰু খেতি আছে, তেওঁলোকৰ মানে তৰমুজৰ জাতটো বোলে অলপ বেলেগ ধৰণৰ। তো তাতে আমি গৈ আছোঁ চাবলৈ। আহক, আহি থাকক। আজি গৰম লাগিছে। গৰম দিনটো আৰু আহিলে, বহাগৰ বতৰো আহি পালে। তো নিশ্চয় ভিডিঅ' পাব। চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু আগুৱাই যোৱাত অলপ সহায় কৰি দিব। চাওক, ইয়াত তৰমুজ এনেই শিলগুটি পৰি থকা নিচিনা লাগে, কিন্তু সেয়া নহয়। ইয়াত কেৱল তৰমুজে হয়, খালি তৰমুজে আৰু চবফালে। চাওক না, ভালে লাগি আছে ইয়াত আহি। এইবাৰ নদীটো আমাৰ সিফালে ঠেলি গৈছে না, তো তেওঁলোকৰ মাটিবিলাক খালী হৈ গৈছে। তো তেওঁলোকে কি কৰিব? ইয়াততো আৰু বেলেগ খেতি নহয়, তো তেওঁলোকে তৰমুজ খেতি কৰি দিছে। চাওক, খালি তৰমুজ। এইটোতো কালা অলপ, তেওঁলোকৰটো বোলে অলপ বেলেগ, মানে বেলেগ জাতৰ। তো সেইটো চাওঁ কেনেকুৱা। চাওক, তেওঁলোকৰবিলাক অলপ বেলেগ দেখা যায়। আপোনালোকে নিশ্চয় ধৰা পাইছে। চাওক, ওচৰৰ মানুহবিলাকে একবাৰ চাই আহিব, ভাল লাগে। গৈয়ে ভাল লাগে তাতে। চাওক, এওঁলোকৰবিলাক অলপ বগা। তেওঁলোকে ছিঙিছে, আজি বোলে বেপাৰী আহিব, তেওঁলোকৰবিলাক লৈ যাব। চাওক, মোটামুটি 5 কিলো 8 কিলো এনেকুৱা হয় এটাই। বম ডাঙৰ হয়। চাওক, চাওক না, এয়া বডিগাৰ্ড।
তো ফাইনেলি আপোনালোকে দেখা পাই আছে মৰম ষ্টুডিঅ' চেনেলত মই নিৰ্মল কুমাৰ মেধিয়ে ইয়াত তৰমুজ চাওক। যদি ওচৰৰ কোনোবা হয় তেতিয়াহ'লে আহি যাব পাৰে ইয়াতে, তেওঁলোকে দি দিব বাৰু, কিবা এটা দি দিলেই হ'ল আৰু। তেওঁলোকেতো এনে খেতিটো কৰা নাই, 2 পইচা ইনকাম কৰাৰ কাৰণে খেতিটো কৰিছে। তো গতিকে আহক আইনৰ বুকুত আমাৰ বিদ্যুবাসী এলেকাত চাই যাব, আহি থাকক। ভাল লাগি আছে, তামাম ভাল লাগি আছে, বিৰাট সোৱাদ। উফ, গুটিবিলাক ভাল লাগি আছে, মজা, একদম মজা। এয়া লাষ্ট ফটো। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।